আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন আমাৰ ওচৰতে আজি ধুনীয়া শিৱ মন্দিৰ এটা আছে। আমি গৈ আছোঁ মন্দিৰলৈ। বেছি দূৰ নাই, আমি পাম আৰু বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা। প্ৰায় 4 কিলোমিটাৰ। 4 কিলোমিটাৰ হ'ব ন? নহয় 4 কিলোমিটাৰ, 3 কিলোমিটাৰ হ'ব। কেই কিলোমিটাৰ? 3 কিলোমিটাৰ। 3ও নহ'ব, 2-3 হ'ব ন? সেয়া আমি গৈ আছোঁ মন্দিৰলৈ। হাজবেণ্ডৰ লগত গৈছোঁ, আপোনালোকক দেখাম বাৰু হাজবেণ্ডক। আৰু বেছি দূৰ নাই ন? আৰু এখন দোকানত আমি তেল ল'ব লাগিব। বৰষুণো আহিছে। দোকানত আমি ৰখিছোঁ এতিয়া তেল ধুব ল'বলৈ। আমাৰ এতিয়া তেল ধূপ লোৱা হ'ল। এই চেণ্টাৰটোতে আমি তেল ধূপ ল'লোঁ। এই মন্দিৰ যাওঁতে এই চেণ্টাৰটো পায়। এতিয়া আমাৰ তেল ধূপ লোৱা হ'ল। আমি মন্দিৰলৈ গৈ আছোঁ। আৰু বেছি দূৰ নাই, 1 কিলোমিটাৰমান আছে ন? 1 কিলোমিটাৰ ন? পালোৱে। পামেই আৰু। আপোনালোকে চাই থাকক, মন্দিৰটো ইমানেই ধুনীয়া। বহুত ভাল লাগে আৰু। বৰষুণো আহিছে। বৰষুণ আহিছে। ছাগলী আমি খেদা ক'ৰবাত সোমাব লাগিব, বৰষুণ আহিছে। সেইখিনি দোকান ঘৰ আছে তাতে বৰষুণ আহিছে। মন্দিৰ পাই গ'লো আহি। ইয়াতে আহি দিয়া পাই। গেটখন খোলা নাই। জানো দৰ্জা আছে। কিনা হয়। এইখনে আছিলে আগতে। এখন বন্ধ হৈ আছে। আমি এতিয়া সিখন গেটেদি যাম। বন্ধ ন? চাওক কি ধুনীয়া বাগান। আমি মন্দিৰ আহি পাই গ'লো। আনখন চোৱা কি ধুনীয়া লাগিছে। ধুনীয়া লাগিছে। ফাইনেলি আমি মন্দিৰ আহি পাই গ'লো। কৃষ্ণ। এইটো চাওক মন্দিৰ। এনেই তাতে জ্বলাওঁ। পাতে এবাৰ দেখাই দি হেৰি কৰি দিম আৰু। এইটো ৰাস্তা দি এনেই আমি আহোঁ। আজি ইখন গেট বন্ধ আছে। আমি আজি এইটো ৰাস্তা দি আহিলোঁ। এইফালে চাওক কাম কৰি আছে।
আমাক ভিতৰত চাকি জ্বলাবলৈ মানা কৰিছে, ভিতৰত চাকি জ্বলোৱা নাই, বাহিৰতে জ্বলাই আছে। হৈ যাব, থৈ দিয়া। বৰষুণ দিব এতিয়া। কাঠি এডাল এডাল দি দিয়া চাকিকেইটাত। উঠি লোৱা ওপৰত উঠি লোৱা। বৰষুণ দিছে, চাওক কিমান বৰষুণ দিছে। এতিয়া আমি মন্দিৰলৈ সোমাম। চাওক পুৰা বৰষুণ দিছে। ঘৰলৈ যাবলৈ ওলালো।